বাপতি সাহোন হেঁপাহৰ ৰঙালী বিহুৰ ৰং নাইকিয়া কৰিলে। মাৰ হাতৰ ফুল সদৃশ গামোচাবোৰ আজিচোন তাঁতশালতে উকা হৈ ৰ'ল। কৰোণা, কিমান মানুহৰ যে তই জীৱন ললি। কবিতাৰ শিৰোনামা কৰোণা এটি মহামাৰী। গোটেই বিশ্বত বৰ্তমান কৰোণাই এক ত্ৰাসৰ সৃষ্টি কৰিছে। অসমো তাৰে ব্যতিক্ৰমী নহয়। অসমৰ সাম্প্ৰতিক পৰিৱেশৰ লগত সংগতি ৰাখি তাৰ প্ৰেক্ষাপটতে এই কবিতাটো লিখা হৈছে। আমাৰ হেঁপাহৰ ৰঙালী বিহুটো আজি কোৱাৰেণ্টাইন বিহু হৈ পৰিল। সকলোৰে মন যেন উৰুঙা উৰুঙা। মোৰ কবিতাৰ শিৰোনামা কৰোণা এটি মহামাৰী। কৰোণা, শত শত মানুহৰ জীৱন বিস্ফোৰিত কৰা তই এটি মহামাৰী। অলেখ মানুহৰ সুগন্ধিময়ী পদূলিত তই বিলাইছ দুখৰ বতৰা। হাই হাই, মানুহৰ বুকুৰ উচুপনিয়ে সমগ্ৰ বিশ্বজুৰি এক খলকনিৰ সৃষ্টি কৰিছে। তই ইমান নিষ্ঠুৰ কিয়? তই সমগ্ৰ বিশ্বক এক অন্ধকাৰময় পথত ঠেলি দিলি। হে মহামাৰী, তোৰ লীলা অপৰিসীম। মানৱ জাতিক তই দুৰ্ভিক্ষ কৰিলি। সকলোফালে যেন এক নিস্তব্ধময়ী পৰিৱেশ। প্ৰকৃতি জগতৰ বিনাশকাৰী হৈ ৰলিহি। সুগন্ধিময়ী প্ৰকৃতিখনক লেৰেলি ভেদেলি কৰি থৈ গ'লি। বাপতি সাহোন হেঁপাহৰ ৰঙালী বিহুৰ ৰং নাইকিয়া কৰিলি। মাৰ হাতৰ ফুল সদৃশ গামোচাবোৰ আজিচোন তাঁতশালতে উকা হৈ ৰ'ল। বিহুৱা বিহুৱতীৰ মনো উৰুঙা কৰিলি। কোনোফালে নুশুনোচোন আজি ঢোল পেঁপা গগনাৰ মাত। কৰোণা, কিমান মানুহৰ যে তই জীৱন ললি। তথাপিও তোৰ শান্তি লগা নাইনে? জমদূত হৈ আহিলি সমগ্ৰ বিশ্বত। আহিয়ে চব ছাৰখাৰ কৰিলি। তইনো কি বুজিবি এই বেদনা কিমান মৰ্মাহত। সেই সৰু সৰু ল'ৰা ছোৱালীবোৰকো নেৰিলে, যিবোৰ মাত্ৰ পৃথিৱীলৈ আহিছিলহে। নাই, এই বিৰহ দুখময় বেদনা আমি আৰু প্ৰত্যক্ষ কৰিব নোৱাৰোঁ। আমি ভবাই নাছিলোঁ তই যে মানৱ জাতিৰ কাৰণে এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিবি। তোৰ বিদায় মাগিবৰ হ'ল আৰু। সমাপ্ত কৰ তোৰ এই ভয়াৱহ ৰূপ।